নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে এছামিজ পইণ্ট চেঞ্চৰ মই দীপাংকৰ দাস উগ্ৰ হিন্দুত্ববাদৰ প্ৰয়োগত ব্যৰ্থ হৈছে নেকি সোণোৱাল বিজেপিৰ ৰাষ্ট্ৰীয় ৰাজনীতিত কৰবাত উপেক্ষিত সোণোৱাল 2024 অনুষ্ঠিত হবলগীয়া সাধাৰণ নিৰ্বাচনত উগ্ৰ হিন্দুত্ববাদৰ প্ৰচাৰ চলা বুলি বিজেপিয়ে বিচাৰিছে নতুন মুখ কিন্তু এই ক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালতকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অধিক উপযোগী বুলি নিশ্চিত হৈছে বিজেপিৰ শীৰ্ষ নেতৃবৰ্গত আৰু সেইবাবে সোণোৱালৰ পৰিৱৰ্তে ৰাষ্ট্ৰীয় ৰাজনীতিলৈ নিব বিচাৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কিন্তু এই সমীকৰণত বাধাৰ সৃষ্টি কৰিছে বিৰোধী শিবিৰে কিয়নো তেনে পৰিস্থিতিৰ উদ্ভৱ হলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিকল্প চৰকাৰক সমৰ্থন দিবলৈ সাজু হৈ আছে বিৰোধী শিবিৰৰ কংগ্ৰেছ আৰু AIUDF তেনে পৰিস্থিতিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক পৰিক্ৰমা অব্যাহত থাকিব যদিও বিজেপিৰ ৰাজনীতিৰ পৰা সৰ্বানন্দ সোণোৱালৰ বিদায় নিশ্চিত হ'ব বিজেপিত তীব্ৰতৰ হৈছে ৰাজনৈতিক সংঘাত শেষ হ'ব পাৰে সৰ্বানন্দ সোণোৱালৰ ৰাজনীতি পুনৰ কংগ্ৰেছলৈ উভতিব প্ৰভাৱশালী বিজেপি বিজেপিত ক্ৰমাৎ তীব্ৰতৰ হৈছে ৰাজনৈতিক সংঘাত মূলতঃ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৰাজনৈতিক সংঘাতে ন ৰূপ লোৱা বুলিও দলীয় সূত্ৰৰ পৰা জানিব পৰা গৈছে উল্লেখযোগ্য যে 2024 চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী সলনি কৰিবলৈ পৰিকল্পনা লৈছে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই এই ৰাজনৈতিক বিষয়টো এতিয়া ৰাইজৰ বাবে অবিদিত নহয় কিয়নো দলৰ একাংশ নেতা কৰ্মীয়ে প্ৰচাৰ কৰিব লাগিছে ৰাজনৈতিক সংঘাতৰ তথ্য দলীয় সূত্ৰই দাবী কৰা অনুসৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক অসমৰ ৰাজনীতিলৈ উভতাই আনিব বিচাৰিছে আৰু তেনে পৰিস্থিতিত হয়তো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিজেপিৰ ৰাষ্ট্ৰীয় ৰাজনীতিত সংস্থাপিত কৰা হ'ব